জীৱন জেউতি কৃষক সংঘৰ উদ্যোগত ধৰ্মজাগৰণ মঞ্চ আৰু ডাক্তৰ ৰঞ্জিত কুমাৰ নাথৰ সহযোগত মাস্ক, চেনিটাইজাৰ আৰু কলম বিতৰণ। মৰিগাঁও জিলাত কৰোনা বিভীষিকাময় পৰিৱেশৰ মাজত এবাৰ খবৰ লোৱাৰ চলেৰে কিছু স্থানীয় লোকৰ মাজত মহামাৰী কৰোনাৰ পৰা হাত সাৰিবলৈ সজাগতামূলক পত্ৰ, মাস্ক, চেনিটাইজাৰ, কলম আদি মৰিগাঁও জিলা চৰাণ বিলৰ পাৰত জীৱন জেউতি কৃষক সংঘৰ উদ্যোগত ধৰ্মজাগৰণ মঞ্চ আৰু ডাক্তৰ ৰঞ্জিত কুমাৰ নাথৰ সহযোগত বিতৰণ কৰে। কাৰ্যসূচীত ভাগ লয় কৃষক সংঘৰ মুখ্য সমন্বয়ক তুলসী ডেকা, সাতসাগৰ 13 নদীৰ সিপাৰেও সুনামৰ্জন কৰা ডক্টৰ ৰঞ্জিত কুমাৰ নাথ, ধৰ্মজাগৰণ মঞ্চৰ মুখ্য প্ৰমুখ কুশল মেধি, যুটীয়া স্বাস্থ্য বিভাগৰ কৰ্মচাৰী কুলেন দাস, মৰিগাঁও জিলা পত্ৰ লিখন নীলম বিশ্বাসৰ লগতে কৰ্মকৰ্তাৰ জ্যেষ্ঠ সদস্য। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, গণতন্ত্ৰ অসম। নমস্কাৰ। জীৱন জেউতি কৃষক সংঘৰ ফালৰ পৰা এটা নিমন্ত্ৰণ পাই এই ক'ভিড-19ৰ সজাগতাৰ উপলক্ষে দুআষাৰ ক'বলৈ ইয়ালৈ আহিলোঁ আৰু ইয়াতে কিছুমান মানুহক ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি কেনেকৈ আমি ক'ভিড-19ৰ পৰা বাচিব পাৰি, সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, সময়ে সময়ে হাতখন ধুই থকা আৰু বিশেষকৈ চৰকাৰে যে নিৰ্দেশবিলাক বা আমাৰ জিলা প্ৰশাসনে যে সময়ে সময়ে নিৰ্দেশবিলাক দি থাকে, এইবিলাকৰ ওপৰত প্ৰায় প্ৰতি সময়তে নজৰ ৰাখিবলৈ মই প্ৰত্যেককে আহ্বান জনাওঁ। আৰু ইয়াৰ লগে লগে কিছুমান ধৰি থওক আমাৰ সমাজকৰ্মী কুশল মেধি ডাঙৰীয়া দেৱ, তেখেতলোকেও ইয়াত সহযোগ কৰিছে আৰু আমাৰ জীৱন জেউতি কৃষক সংঘৰ ফালৰ পৰাও ইয়াতে সহযোগ হৈছে। আমি প্ৰত্যেকে জড়িত হৈ পেলাই ইয়াতে কিছুমান মাস্ক বিতৰণ কাৰ্যসূচী চলিছে, তাৰপিছতে চেনিটাইজাৰ ডিষ্ট্ৰিবিউশ্যন হৈছে আৰু তাৰ মাজতে আৰু এটা মই ইয়াৰ জৰিয়তে মেছেজ দিব বিচাৰিছিলোঁ, যিহেতু দীৰ্ঘদিন ধৰি লকডাউন চলি থকাৰ নিচিনা হৈ আছে, আমাৰ বিশেষকৈ কণ শিশুসকল স্কুলীয়া ল'ৰা ছোৱালীবিলাক ঘৰত আবদ্ধ হৈ আছে, গতিকে তেওঁলোকেনো ঘৰত সময়খিনি কেনেকৈ পাৰ কৰিব, শিক্ষাৰ লগত জড়িতই হওক বা তেনেকুৱা, সেই ক্ষেত্ৰতো কিছুমান বক্তব্য ৰাখিলোঁ আৰু বিশেষকৈ ইমিউনিটিৰ ওপৰত কিছুমান সজাগতামূলক কথা কোৱা হৈছে তেওঁলোকক আৰু বিশেষকৈ কণ মাইনাহঁতক একোটিকৈ কলম আৰু তেনেকৈ মাস্ক বা তেওঁলোকক দুই এটা তেনেকুৱা ধৰণৰ বস্তু দি পেলাই তেওঁলোকৰ যাতে এটা উপহাৰ এটা পালেতো চবৰে ভাল পায় বা এটা মনৰ আনন্দ উৎসাহ বৃদ্ধি হ'বৰ কাৰণে তেনেকুৱা এটা পদক্ষেপো আজি হাতত লোৱা হৈছে আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো এনেকৈ কণ ল'ৰা ছোৱালীবিলাকক মেক্সিমামৰ ঘৰত গৈ যাতে তেওঁলোকক এইবিলাক ডিষ্ট্ৰিবিউট কৰি পেলাই তেওঁলোকক এটা ব্যস্ততা আনিব পাৰি। তেনেকুৱা ৰেড ডিষ্ট্ৰিক্টত পৰি আছে, এই ক্ষেত্ৰত আপুনি আশা কৰিব লাগে। হয়, এই ক্ষেত্ৰত সজাগতাটোৱে হৈছে মেইন। আমাৰ ইয়াতে বেছিভাগেই গুৰুত্ব দিয়া নাই, গতিকে একে সময়তে দেখা যায় বজাৰলৈ গ'লে একে সময়তে মানুহে এই যে কিবা বিহু আৰু ঈদৰ বজাৰ কৰে আৰু বেছি আগতকৈ বেছিহে দুগুণে ডাবুলকৈ বজাৰবিলাক কৰা আমি অনুভৱ কৰোঁ, দেখিছোঁ। আকৌ ঠিক তেনেকৈ মানুহবিলাকক এই যে লকডাউন টাইমত ঘূৰি থাকে বাহিৰত, সেইবিলাক নিয়মবিলাক নামানাৰ কাৰণে ইয়াতে বৃদ্ধি হৈছে বুলি ভাবিছোঁ।